নমস্কাৰ বন্ধুসকল, আশা কৰো সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে আপোনালোকৰ এই চেনেল যাযাবৰী টকচলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এমাহমান আগতে ব্ৰহ্মাস্ত্ৰ নামৰ আপকামিং বলিউডৰ চিনেমাখনৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিছিলে। ট্ৰেইলাৰটোত খুব ভাল VFX দেখুওৱা হৈছে, চবেই জনপ্ৰিয়তা লাভ কৰিছিলে, বহুতে লাইক কৰিছে, বহুতে ডিছলাইকো কৰিছে, মিমছো বনাইছে। কিছুদিন আগতে এই চিনেমাখনৰ লগত ৰিলেটেড এটা ভিডিঅ' ব্ৰহ্মাস্ত্ৰ দ্য ভিজন নামেৰে পৰিচালক আয়ান মুখাৰ্জীয়ে মুক্তি দিছে, য'ত এই চিনেমাখনৰ অন্তৰালত পৰিচালকজনৰ দৃষ্টিভংগী, মনোভাৱ, ধাৰণা, পইণ্ট অফ ভিউ কি আছিলে তাৰ ওপৰত তেখেতে কৈছে। আৰু এই ভিডিঅ'টোৰ ওপৰতে মই নিজৰ মতামত আগবঢ়াবলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাব। আগতে কৈ দিছোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কাৰণ মই অলপ ডিটেইলিঙত কিছুমান কম কথাতেই অকণমান ডিটেইলিঙত ক'ব চেষ্টা কৰিম। সেইকাৰণে যদি ইচ্ছা কৰে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো শেষলৈকে চায় তেন্তে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। शिवा, तुम्हारा हाथ। ईशा, मैं आग से जलता नहीं, कुछ रिश्ता है मेरा आग से। आग मुझे जलाती नहीं, कुछ पुरानी शक्तियां हैं और उनके कुछ रक्षक हैं। सहस्र नंदिम समर्थ्यम हे नंदी अस्त्रम। ব্ৰহ্মাস্ত্ৰ এইখন এখন আপকামিং আহিবলগীয়া এখন বলিউডৰ ছুপাৰ হিৰো কাইণ্ডৰ মুভি হয়। ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, অমিতাভ বচ্চন, নাগাৰ্জুনা, মণি ৰয় আদিকে ধৰি বহুতো অভিনেতা অভিনেত্ৰী ইয়াত অভিনয় কৰিছে। আৰু এই চিনেমাখনৰ পৰিকল্পনা ইয়াৰ ডাইৰেক্টৰ আয়ান মুখাৰ্জীয়ে 2014-15 মানতে কৰিছিলে, আৰু 2014-15 মানৰ পৰা ইয়াৰ ওপৰত কাম চলি আছে, আৰু এতিয়া গৈ চিনেমাখনৰ কাম শেষ হৈছে। তাৰ মানে অলমষ্ট 6-7 বছৰ এই চিনেমাখনত পৰিচালকে ইনভেষ্ট কৰিছে। এতিয়া কিছুদিন আগতে ট্ৰেইলাৰটো মুক্তি লাভ কৰিলে, ভাল জনপ্ৰিয় হৈছে ট্ৰেইলাৰটো, কিন্তু হ'লেও বহুতৰ কাৰণে এই চিনেমাখনৰ মানে কিছুমান কনচেপ্ট মানে বুজিব পৰা হোৱা নাই। মানে কি হ'ব কাহিনীটো, কেনেকুৱা ধৰণৰ হ'ব। ব্ৰহ্মাস্ত্ৰ বুলি ক'লে আমাৰ অস্ত্ৰ, মানে অস্ত্ৰখিনি গোটেই দেৱতাৰ যোনটো অস্ত্ৰ বুজায়, ডাঙৰ অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ। ৰামায়ণত লক্ষ্মণে প্ৰয়োগ কৰিছিলে, মেঘনাথে প্ৰয়োগ কৰিছিলে, মহাভাৰতত অশ্বত্থামা জানিছিলে, তাৰপিছত অৰ্জুনে জানিছিলে। চ' ব্ৰহ্মাস্ত্ৰ হৈছে এটা ডাঙৰ অস্ত্ৰ। এতিয়া এই চিনেমাখনৰ নামটো ব্ৰহ্মাস্ত্ৰ। চবেই এজন দৰ্শক হিচাপে ময়ো ভাবিছিলোঁ সেই অস্ত্ৰখিনিৰ ওপৰতে মহাভাৰতৰ ৰেফাৰেঞ্চ দিয়ে চাগৈ কিবা দেখুওৱা হ'ব। কিন্তু কিছুদিন আগতে পৰিচালক আয়ান মুখাৰ্জীয়ে এই চিনেমাখনৰ এটা ভিডিঅ' মুক্তি দিছে, সেইটো হৈছে ব্ৰহ্মাস্ত্ৰ দ্য ভিজন। অৰ্থাৎ এই চিনেমাখন বনোৱাৰ আঁৰত কি ভিজন আছে, কি দৃষ্টিভংগী আছে, তেওঁলোকৰ কি পইণ্ট অফ ভিউ আছিলে, কেনেকুৱা ধৰণৰ এটা তেওঁলোকে ধাৰণা লৈ আগত ৰাখি লক্ষ্য ৰাখি চিনেমাখন বনাইছে, তাৰ এটা খুবেই ধুনীয়া ভিডিঅ' কম টাইমৰ ভিতৰত ইয়াত দেখুওৱা হৈছে। এই ভিডিঅ'টোত এইটো কথাই কোৱা হৈছে যে ইয়াত বহুতো অস্ত্ৰ শস্ত্ৰৰ কথা দেখুওৱা হ'ব। আমাৰ পৌৰাণিক ভাৰতত কিছুমান ঋষিমুনিয়ে সাধনা কৰি কিছুমান অস্ত্ৰ লাভ কৰিছিলে, আৰু এই অস্ত্ৰখিনি প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগত জড়িত। পানীৰ লগত আছে, জুইৰ লগত আছে, জল অস্ত্ৰ, অগ্নি অস্ত্ৰ, প্ৰভাস্ত্ৰ, পৱনাস্ত্ৰ, আৰু কিছুমান জন্তুৰ লগত মিলাও কিছুমান আছে অস্ত্ৰ, যিটো হৈছে বানৰ অস্ত্ৰ, য'ত বান্দৰৰ শক্তি আছে, ছুপাৰ বান্দৰৰ একদম অতি মানৱীয় বান্দৰৰ শক্তি আছে। নন্দী অস্ত্ৰ, য'ত বহুত হাজাৰটা ষাঁড় গৰুৰ শক্তি আছে। ঠিক তেনেদৰে গৰুৰ অস্ত্ৰ, বহুত ধৰণৰ অস্ত্ৰ ইয়াত দেখুওৱা হৈছে, মানে দেখুওৱা হ'ব চিনেমাখনত। আৰু এই অস্ত্ৰ শস্ত্ৰখিনি কি ধৰণে উৎপত্তি হৈছে তাৰ এটা ভিডিঅ', মানে এটা চমু আভাস এই ভিডিঅ'টোত দিয়া হৈছে। ভিডিঅ'টো আপোনালোকে চালে গম পাব। এতিয়া এজন দৰ্শক হিচাপে মই মোৰ দুটামান মতামত ইয়াত ৰাখিব বিচাৰিছোঁ। প্ৰথমটো হৈছে যে এই চিনেমাখনৰ ট্ৰেইলাৰটো মোক খুবেই ভাল লাগিলে। বহুতে ইয়াক মাৰ্ভেলৰ লগত কম্পেয়াৰ কৰিছে, কিবা কৰিছে, কিন্তু এজন দৰ্শক হিচাপে, এজন ভাৰতীয় দৰ্শক হিচাপে মই এই চিনেমাখনৰ ট্ৰেইলাৰটো খুবেই ভাল পাইছোঁ। ভাল এটা ট্ৰেইলাৰ হৈছে, ভাল VFX দেখুওৱা হৈছে, আৰু ইয়াতকে কিমান দেখুৱাব, 300 টকা বাজেটত ঠিক ঠাক এটা ট্ৰেইলাৰ এখন চিনেমা বনিছে বুলি মই বিশ্বাস কৰিছোঁ। চিনেমাখন চালে গোটেই কথাখিনি গম পাম, আগলৈকে সেইকাৰণে মন্তব্য নকৰোঁ, কিন্তু ট্ৰেইলাৰটো ভাল হৈছে। এই ভিজনৰ যোনটো ভিডিঅ', এই ভিডিঅ'টো সঁচাকৈ খুব ভাল হৈছে। ট্ৰেইলাৰ ভিডিঅ'টোতকৈ মই ভাল পালোঁ, কাৰণ ইয়াত পৰিচালকে
চিনেমাখনৰ অন্তৰালত থকা গোটেই কথাখিনি ভালদৰে বুজাই ক'ব বিচাৰিছে আমাৰ দৰ্শকক মানে আগতীয়াকৈ প্ৰিপেয়াৰ কৰিব বিচাৰিছে যে আমি চিনেমাখন চাব যোৱাৰ আগত আমি প্ৰিপেয়াৰ হ'ব পাৰিম যে আচলতে চিনেমাখনৰ কাহিনী আমি কি দেখিব পাম বহুতে ভাবিছিলে মহাভাৰতৰ কথা দেখিব পাব কি বেলেগ কিবা দেখিব পাব নহয় আচলতে ইয়াত এটা নতুন ইউনিভাৰ্ছ ক্ৰিয়েট কৰা হৈছে যাক কোৱা হৈছে অস্ত্ৰভাৰ্ছ পৰিচালকে অস্ত্ৰৰ ওপৰত বেছ কৰি ভিত্তি কৰি এখন বেলেগখন ইউনিভাৰ্ছ বেলেগখন পৃথিৱী সৃষ্টি কৰিছে এখন কাল্পনিক পৃথিৱী সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ ফিকশ্যনেল পৃথিৱী যাক অস্ত্ৰভাৰ্ছ বুলি কোৱা হয় য'ত বিভিন্ন ধৰণৰ অস্ত্ৰ আছে আৰু এই ব্ৰহ্মাস্ত্ৰ চিনেমাখন পাৰ্ট 1 হয় ইয়াত ৰণবীৰ কাপুৰৰ কেৰেক্টাৰটোৰ ওপৰত ফ'কাছ কৰা হৈছে যাৰ নাম হৈছে শিৱা আৰু যি নিজে এক অস্ত্ৰ যি হৈছে অগ্নি অস্ত্ৰ আৰু মানুহৰ ওপৰত নিজে অস্ত্ৰ এই এনেকুৱা ধৰণৰ এটা কনচেপ্টৰে এই চিনেমাখন বনোৱা হৈছে আৰু এই দ্য ভিজন ভিডিঅ'টো পৰিচালকে এই কথাখিনি ভালদৰে বুজাই কৈছে সঁচাকৈ আমাৰ হিন্দু পৌৰাণিক কথাবোৰত হিন্দু পৌৰাণিক বা পৌৰাণিক যিমানখিনি গ্ৰন্থ আছে বা মহাভাৰত বা আমি টিভি দেখা পোৱা কিছুমান পৌৰাণিক যোনবোৰ চিৰিয়েল তাত অস্ত্ৰ ইমান ধুনীয়াকৈ অস্ত্ৰ শস্ত্ৰৰ বিষয়ে তাত কোৱা হৈছে অস্ত্ৰ চলাই যোদ্ধাবোৰে অৰ্জুন হওক মহাৰথী কৰ্ণ হওক অশ্বত্থামা হওক চবেই বিভিন্ন ধৰণৰ অস্ত্ৰ আমি মহাভাৰতৰ বা ৰামায়ণত আমি দেখিব পাইছোঁ এতিয়া পৰিচালকে এই অস্ত্ৰখিনিৰ ওপৰত অধ্যয়ন কৰি এখন নতুন কাল্পনিক অস্ত্ৰভাৰ্ছ ইয়াত ক্ৰিয়েট কৰা হৈছে আৰু এজন ভাৰতীয় দৰ্শক হিচাপে চিনেমা চাই ভাল পোৱা দৰ্শক হিচাপে মোৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা কাৰণ হলিউডৰ চিনেমাৰ লগত আমি কম্পেয়াৰ কৰোঁ কিন্তু ইয়াত এজন ভাৰতীয় পৰিচালকে প্ৰায় 7 বছৰ ইনভেষ্ট কৰি এখন ধুনীয়া চিনেমা আমাক উপহাৰ দিবলৈ চেষ্টা কৰিছে অবভিয়াছলি ইয়াত খুঁটখাত ওলাবই ড্ৰবেক্স ওলাবই কিন্তু ষ্টেপ লৈছে যিটো সময়ত বলিউডক আমি কৈ থাকোঁ বা ভাৰতীয় চিনেমাত আমি ভাল কণ্টেণ্ট নাই বুলি কৈ থাকোঁ হলিউডৰ লগত কম্পেয়াৰ কৰি থাকোঁ তেনেকুৱাত এখন ভাল চিনেমা ছুপাৰ হিৰো কাইণ্ড অফ চিনেমা আহিছে আৰু মই এক্সাইটেড হৈ আছোঁ এবাৰ ভিডিঅ'টো চাব এই দ্য ভিজন ভিডিঅ'টো মই লিংকত ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাৰপিছত আপোনালোকে নিজেই অনুমান কৰিব পাৰিব যে কেনেকুৱা ধৰণৰ এটা উদ্দেশ্য লক্ষ্য আৰু মনোভাৱ লৈ পৰিচালক আয়ান মুখাৰ্জীয়ে এই চিনেমাখনৰ ওপৰত কাম কৰিছে এয়া আছিল এটা সৰু ভিডিঅ' হয়তো অকণমান দীঘল হৈছে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই ধন্যবাদ